এয়া হৈছে দেওবৰীয়া বিশেষ আকৰ্ষণ দেওবাৰ এটা আবেলি আৰু এনেকৈ খেলিবলৈ পাই বহুত আনন্দ পায় সিহঁতি দেওবাৰ বাহিৰে অইন বাৰত স্কুল যায় স্কুল গৈ মানে আহি এনেদৰে খেলিবলৈ নহয় গতিকে দেওবাৰ দিনটো আহিলে আমাৰ দেহাৰ বাবেও ভাল আৰু সিহঁতৰ বাবেও ভাল লাগে এনেদৰে খেলি থাকে আৰু এই যে কাকাজন দেখিছে কাকা আৰু মই মিলি ইহঁতক কণ্ট্ৰল কৰি থাকোঁ আৰু লৈ ল'লোঁ কেমেৰা হাতত ইহঁতৰ এই খেলৰ সময়বিলাক সংগ্ৰহ কৰি থ'বলৈ গতিকে আৰু এয়া এনেদৰে কিমান ফূৰ্তি সিহঁতৰ কিমান ফূৰ্তি লাগিছে সেইটো মাৰ অনুভৱ ইয়াতেই বুজিব পাৰি কেনেকুৱা ধৰণৰ হয় গতিকে সুখী আৰু সন্তানৰ সুখতে সুখী তাই যদি ভাল পাইছে ইফালৰ পৰা সিফালে ঘূৰি ফুৰিছে ভাল পাইছে তাই যদি সুখী ময়ো সুখী আৰু তাই যদি দুখী ময়ো দুখী গতিকে এয়া এগৰাকী মাৰ দায়িত্ব আৰু এয়া এনেদৰে অকণমান মনোৰঞ্জন দিব চেষ্টা কৰিছোঁ একেবাৰে ৰাস্তাৰ চাইডে এনেকৈ অকণমান তাই ফূৰ্তি পাওক বুলিয়ে অকণমান এনেকৈ ঘূৰিলোঁ আৰু আজিলৈ মোৰ ব্লগটো ইমানতে সামৰিলোঁ